close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is. নমস্কাৰ বন্ধু বান্ধৱীসকল, মই ৰাজীৱ। আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল ৰাজীৱ দিহিঙীয়া। আজি নতুন ভিডিঅ' এটা লৈ আপোনালোকৰ মাজলৈ আহিছোঁ আৰু অকণমান দূৰলৈ যাম, যিহেতু লকডাউন চলি আছে। গতিকে মাস্ক লগাই লৈছোঁ মুখত, আৰু আপোনালোকে সাৱধান থাকক, মাস্ক লগাই থাকক, আৰু সকলো টাইমতেই 5 মিনিট 10 মিনিটৰ মূৰে মূৰে আপোনালোকে চাবোনেৰে হাতখন ধুই থাকক। ৰাস্তাত যে ব্লক ব্যৱহাৰ কৰা হয়, ৰাস্তাত যে ব্লক ব্যৱহাৰ কৰে, মানে ৰাস্তা আজিকালি ৰাস্তাবিলাকত ব্লক যে বহায়, ব্লক ইটাটো, সেই ইটাটো ক'ত বনায় আৰু কেনেকৈ বনায়, সেই ইটাটো বনাওঁতে কি কি ব্যৱহাৰ কৰা হয়, মোৰ এই ভিডিঅ'টোত সকলোবিলাক দেখুৱাম। তেনেহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকক মই কৈছিলোঁ ব্লগৰ কথা, কোনটো ব্লগৰ কথা কৈছিলোঁ সেইটো এতিয়া দেখুৱাম। এই ব্লগটো এইটো যে দেখিছে আপোনালোকে ৰাস্তাত যে লগাইছে, এইটো ব্লগটো, এইটোকে ব্লগ বুলি কোৱা হয়, ব্লগ ইটা। এই ইটাটো আমি আপোনালোকক দেখুৱাম। ব্লগচোন যাওঁ, ক'তনো বনায়, কেনেকৈ বনায় চাওঁ তাকে। Through the highways, till my shadow turns to sun rays, and on we'll go. Through the wastelands, through the highways, and on we'll go. Turn us to thousands. এতিয়া আমি ওলাই আছো, আপোনালোকে ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ চাই থাকিব। To see the horizon, turn us to thousands. On we'll go. Through the wastelands, through the highways, till my shadow turns to sun rays, and on আমি ঘৰৰ পৰা আহি বহুত দূৰ আহিলোঁ। ঘৰৰ পৰা আহি আমি বৰ্তমান ব্লগ বনোৱা ফেক্টৰী পাইছোঁহি। আপোনালোকে ভিডিঅ'টো চাই থাকক, কেনেদৰেনো বনায়। এইটো ব্লগ বনাবৰ কাৰণে আপোনালোকে জানে কি কি ব্যৱহাৰ কৰে, এতিয়া আপোনালোকে দেখুৱাওঁ আমি। এই ব্লগ বনাবৰ কাৰণে প্ৰথমত বালি দেখিছে আপোনালোকে, বালি আৰু এইটো কয় ষ্টন ডাষ্ট, এইটো কয় ষ্টন ডাষ্ট। এই ষ্টন ডাষ্ট ব্যৱহাৰ কৰা হয়। চিপছ ডাঙৰ বোল্ডাৰ ভাঙি সৰু কৰা হয়, এইটো চিপছৰ লগত ইয়াত এনেকৈ মিক্সাৰ কৰা হয়। ইয়াত চিমেণ্ট দিয়া আছে, চিমেণ্টটো ব্যৱহাৰ কৰা হয়, লগত চিমেণ্ট দিয়া হয়। সামান্য পৰিমাণৰ পানী দি ইয়াত এনেকৈ কাৰেণ্টৰ দ্বাৰা ইয়াক ঘূৰুৱাই মিক্স কৰা হয়। যেনেদৰে আমি সচৰাচৰ ঘৰত ৱাল গাঁঠিবৰ কাৰণে আমি যিদৰে বেলচাৰ লগত বা কোৰৰ লগত যিদৰে মছলা পাওঁ, ইয়াত মছলা বনোৱা হয়। এইখন পুলিচে ওলাই আহিব, মিক্সিং মছলা, এই মিক্সিং মছলাটো আনি ইয়াত দিয়া হয়। এইটো ড্ৰামৰ বনাইছে। আমাৰ সচৰাচৰ তেলৰ ড্ৰাম, এইটো টিঙৰ তেলৰ ড্ৰাম, এইটো বনোৱা হৈছে, ধুনীয়াকৈ ৱেল্ডিং কৰি বনোৱা হৈছে। আৰু ইয়াত বনাই আছে, আমি চাম কেনেকৈ বনাইছে, চাম। এই দেখিছে, এইটো ফৰ্মাৰ, এই ফৰ্মাৰ আপোনালোকে চব কিমান শকত আছে।
আৰু ইয়াৰ ৱেট জানেনে আপোনালোকে ইয়াৰ ৱেটৰ কথা শুনিলে আচৰিত খাই যাব। ইয়াৰ ৱেট হৈছে 25 কেজি। তাত এখন প্লেট থাকে, ওপৰত এইটো থাকে, ইয়াক এনেকৈ দি দিব। চাওঁচোন এনেকৈ বনাই ইয়াত চক এনেকৈ বনোৱা হয়। এইটো এনেকৈ লৈ যাব। এইটো দেখিছে প্ৰেছাৰ দিয়া হৈছে, ইয়াত প্ৰেছাৰ দিয়া হৈছে ইয়াত। এইটো হৈ গ'ল, দেখিলে আপোনালোকে এইটো বনাই দিলে হৈ গ'ল। এইটো ব্লক বনি গ'ল। এইটো চব পিনৰ পৰা ঠিক হৈ ব্লকটো বনি গ'ল। গতিকে আৰু ইয়াত কিমান প্ৰেছাৰ দিবলগীয়া হয় আপোনালোকে জানেনে? ইয়াত 3000 প্ৰেছাৰ দিবলগীয়া। 3000 প্ৰেছাৰ দিয়াৰ কাৰণেহে 3000 প্ৰেছাৰ দি ইয়াক প্ৰেছাৰ দি পিনে হেঁচি দিয়া হয়, তেতিয়াহে এইটো ব্লক বনে। ব্লকটো আমি ইয়াত লগাই দিম। বনাই আছে ইয়াত দেখিছেনে আপোনালোকে? বনাই আছে ইয়াত আমি এনেকৈ লগাই দিম। এনেকৈ কৰি লগাই দিম। এইটো বনাই দিলোঁ, থৈ দিলোঁ। আৰু ঠিক আছে বন্ধু বান্ধৱীসকল, মই ঘৰৰ পৰা যেতিয়া ওলাইছিলোঁ সেইটো সময়ত আপোনালোকক কৈছিলোঁ, যিহেতু আমি আজি ব্লগিঙৰ লগতে আপোনালোকক দেখুৱাম ৰাস্তাত ব্যৱহাৰ কৰা ব্লগ কিদৰে বনায়, সেইটো আপোনালোকক কৈছিলোঁ। যদি ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব, আৰু মোৰ যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব, আৰু ছাইডত থকা বেল আইকনটো বজাই দিব, আৰু পাৰিলে শ্বেয়াৰ কৰি দিব। আৰু পুনৰ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আপোনালোকৰ পৰা বিদায় লৈছোঁ। বাই বাই। আৰু মোক সহায় কৰিলে কেমেৰাত জান্তু বৰুৱা অসম, তেখেতক এনেই বুলবুল বুলি জনা হয়, জান্তু বৰুৱা অসমে। তেখেতৰ এটি চেনেল আছে জান্তু বৰুৱা অসম। চেনেলটোত আপোনালোকে ভুমুকি মাৰিব। যদি সেই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই আপোনালোকে ছাবস্ক্ৰাইব কৰি দিবলৈ আপোনালোকক অনুৰোধ জনোৱা হ'ল। বাই বাই।